হেই ৱেলকাম টু টেকনিকেল জোন। আপোনালোকে চাই আছে টেকনিকেল জোন। আপোনালোকে নিজৰ মোবাইলতে ফ্লিপকাৰ্টৰ দ্বাৰা টকা ইনকাম কৰিব বিচাৰে নেকি? ইয়াৰ কাৰণে আপোনালোকৰ এটা এপৰ প্ৰয়োজন হ'ব। হয়, ফ্লিপকাৰ্টে ধুনীয়াকৈ আপোনালোকক ঘৰত বহি মোবাইলটোৰ দ্বাৰা টকা ইনকাম কৰিবৰ কাৰণে সুবিধা কৰি দিছে। ইয়াৰ কাৰণে আপোনালোকক এপ এটা লাগিব। এপটো হৈছে নাম শ্বপচি। আপোনালোকক প্লে ষ্টৰত যাই দেখাই দি আছোঁ। এইটো শ্বপচি এপটো আপোনালোকে লিখি দিলে এনেদৰে শ্বপচি এপটো আহিব। তাৰপিছত মোৰ আপডেট আহিছে, বৰ্তমান মই আপডেট নিদিওঁ, মোৰ আগৰ পৰা ইনষ্টল আছে। চ' মই ইনষ্টল নকৰোঁ। 4.2 ৰেটিং, 13 MB, খুব ভাল এটা ৰেটিং। আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে চাওক এনেদৰে খোল খাব। তাৰপিছত আপোনালোকে একদম কোনাৰ যিটো এই একাউণ্ট ছেকশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিলে তাৰপিছত আপোনাৰ ইয়াতে এই নাম্বাৰটো আপোনাৰ মোবাইল নাম্বাৰ দিবৰ কাৰণে অপশ্যন আহিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ OTP দিব আহিব। OTP এটা আহিব, ফ্লিপকাৰ্টৰ ফালৰ পৰা OTP আহিব। OTPটো আপোনালোকে দি দিলে আপোনাৰ একাউণ্টটো ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। মোৰ এইটো আগৰ পৰাই ইনষ্টল আছে, আগৰ পৰা মই ভেৰিফাই কৰা আছে। চ' মোৰ এইখিনি আগৰ পৰা আহি আছে। চ' আপোনালোকে ইনষ্টল কৰাৰ পিছত এনেদৰে আহিব। তাৰপিছত আপোনালোকে চাওক ইয়াৰে 45 দি লোড ষ্ট'ৰ 45ৰ আপোনাৰ ধমাকা অফাৰ চলি আছে। এয়া চাওক বেষ্ট চেলাৰ 60, মাত্ৰ 60 টকা আপোনাৰ এই তিনিটা বস্তু, ফ্ৰী ডেলিভাৰী, 5232 ৰেটিং, খুব ভাল ৰেটিং, 3.7 ৰেটিং। এয়া চাওক এইটো ডিজিটেল ৱাটচ বেণ্ড, এইটো আপোনাৰ 56। তেনেকুৱা ধৰণৰ আপোনাৰ এইবিলাক জিমৰ এয়া আপোনালোকৰ এনেকুৱা ধৰণৰ বস্তু খুব, এইটো 45ৰ ষ্ট'ৰ মানে এইখনত 45ৰ ওচৰা-ওচৰি বস্তুবিলাক পাই যাব। এয়া চাওক মই আপোনালোকক অৰ্ডাৰ লৈ দেখাই দিছোঁ। আপোনালোকৰ এই বস্তুটোৰ দাম হৈছে 60 টকা। আপোনালোকে এই তিনিটা বস্তু 60 টকাত কিনি কেনে ধৰক আপোনালোকে 100 টকাত খুব সহজে বিক্ৰী কৰিব পাৰে। 100 টকাটো এই লাইটাৰটোৰ দামেই হয় আৰু এইখনৰ আপোনালোকৰ 30-40 টকা পাব। খুব কম হ'লেও আপোনালোকে 100 টকাত খুব ধুনীয়াকৈ বিক্ৰী কৰিব পাৰে এইটো আনি। চ' আপোনালোকে ইয়াৰ কাৰণে কি কৰিব, এইটো অৰ্ডাৰ কৰাৰ কাৰণে এটা চাওক খুব ভাল ৰেটিং আছে, 3.7, ভেৰি গুড প্ৰডাক্ট, নাইচ প্ৰডাক্ট। আপোনালোকৰ ৰেটিংটো খুব ভাল। এইটো আপোনালোকে এডটো চাৰ্ট কৰক, ঠিক আছে। এডটো চাৰ্ট কৰাৰ পিছত আপোনালোকে দিছে গো টু চাৰ্ট, ঠিক আছে। গো টু চাৰ্টত গৈ আপোনালোকে এই বস্তুটো চাওক। বস্তুটো এনেদৰে আছে আপোনাৰ 60 টকা আপোনালোকৰ এইটো। তাৰপিছত আপোনালোকৰ ফাইনেল কাষ্টমাৰ প্ৰাইচ, আপোনালোকে কাষ্টমাৰৰ পৰা কিমান ল'ব। ধৰি লওক এইটো মই 100 টকা দিছোঁ, ঠিক আছে। মই একদম খুব কম দিছোঁ। তাৰপিছত 100 টকা দিলে আপোনাৰ আৰ্নিং হ'ব 40 টকা, ঠিক আছে। 40 টকা আপোনাৰ ফ্লিপকাৰ্ট ডেলিভাৰী বয়জনে তেওঁৰ পৰা 100 টকাই ল'ব। লৈ কেনে তাৰপিছত যেতিয়া আপোনালোকৰ অৰ্ডাৰটো আপোনাৰ প্লেচ হৈ যাব, অৰ্ডাৰ যেতিয়া আপুনি তেওঁ হাতত পাব, তাৰপিছত আপোনাৰ তাত 40 টকাটো ফ্লিপকাৰ্টৰ ফালৰ পৰা আপোনাৰ একাউণ্টত ভৰাই দিব, ঠিক আছে। আপোনাৰ প্লেচ অৰ্ডাৰ কৰিলে, প্লেচ অৰ্ডাৰ কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ আহিব। তাৰপিছত এইবিলাক আপোনালোকে ইয়াতে এড্ৰেছ চিলেক্ট কৰিব পাৰে, ঠিক আছে। এইবিলাক এড্ৰেছখিনি দিলে ইয়াৰ ফুল নেম, ফোন নাম্বাৰ, পিনক'ড, ষ্টেট, আপোনাৰ পিনক'ড দিয়াৰ পিছত ষ্টেট আৰু চিটি এইটো অট'মেটিকলি ফিল আপ হৈ যাব। এইটো মই দেখাই দিছোঁ, চাব লাগে। যিকোনো এটা পিন দিছোঁ, ফোনটো চাওক অট'মেটিকলি এইটো ফিল আপ হৈ গৈছে, ঠিক আছে। তাৰপিছত এয়া চাওক এনেদৰে আপোনালোকে তাৰপিছত হোম, তাৰপিছত ছেভ এড্ৰেছ কৰাৰ পিছত আপোনালোকে এনেকুৱা অপশ্যন আহিব। এয়া চাওক মই আজিলৈ ইমানবোৰ মানুহবিলাকৰ অৰ্ডাৰ লৈ আপোনালোকক এইবিলাক এড্ৰেছত পঠাই দিছোঁ আৰু ইয়াৰ পৰা মই এটা খুব ভাল টকা ইনকাম কৰিছোঁ, ঠিক আছে। এনেদৰে আপোনালোকে এড্ৰেছটো, তাৰপিছত এড্ৰেছটো আপুনি এনেদৰে চিলেক্ট কৰিব, তাৰপিছত ডেলিভাৰী, ঠিক আছে। তাৰপিছত ডেলিভাৰী আপোনাৰ তাৰপিছত এনেদৰে আহিব। অহাৰ পিছত আপোনালোকে এইটো কণ্টিনিউ অপশ্যনটোত মাৰি দিলে। কণ্টিনিউ অপশ্যনটো মৰাৰ পিছত আপোনালোকে চাওক ইয়াৰ পৰা আপুনি UPI, ৱালেট, ক্ৰেডিট কাৰ্ড, ডেবিট, নেট বেংকিং, কেছ অন ডেলিভাৰী যিকোনো প্ৰকাৰে আপোনালোকে পে'মেণ্ট কৰিব। আমাৰ অসমৰ মানুহে যিহেতু কেছ অন ডেলিভাৰী কৰে, ঠিক আছে। চ' এয়া কেছ অন ডেলিভাৰী আছে আমাৰ, কেছ অন ডেলিভাৰী, ঠিক আছে। তাৰপিছত আপোনাৰ প্লেচ অৰ্ডাৰ পিছত আপোনালোকে এই কেপচা কোডটো বহাই দিয়াৰ পিছত অট'মেটিকলি আপোনাৰ এইটো ইনষ্টল হৈ যাব।
ঠিক আছে। সৰি আপোনালোকৰ এইটো অৰ্ডাৰ হৈ যাব আৰু আপোনালোকে যিজন মানুহৰ এড্ৰেছত আপুনি বস্তুটো দিছে সেইজন মানুহৰ বস্তুটো পোৱাৰ পিছত আপোনাৰ যিটো আপোনাৰ 40 টকা যিটো আপোনাৰ আৰ্নিং সেইটো আপোনাৰ তাত একাউণ্টত ভৰাই দিব। ঠিক আছে, মই বৰ্তমান অৰ্ডাৰটো নিদিওঁ, মোৰ প্ৰয়োজন নাই। চ' আপোনালোকক জাষ্ট দেখাই দিছোঁ, আপোনালোকে এনেদৰে কৰিব। তাৰপিছত মই দেখাই আছোঁ মোৰ বৰ্তমান আৰ্নিঙৰ হেৰি। ঠিক আছে, প্ৰথমত মই মোৰ অৰ্ডাৰবোৰ দেখাই আছোঁ। ঠিক আছে, এয়া চাওক মাই অৰ্ডাৰ। এয়া চাওক, এয়া মই অৰ্ডাৰটো এইটো কেঞ্চেল কৰি দিছোঁ। তাৰপিছত এইবিলাক চাওক মই অৰ্ডাৰ, এইবিলাক মই নিজৰ ঘৰৰ কাৰণে জিৰ' পে'মেণ্ট যিবিলাক বস্তু আছে এইবিলাক মই চব ঘৰৰ কাৰণে হেৰি কৰে, মোৰ নিজৰ ঘৰৰ কাৰণেই অৰ্ডাৰ কৰা আছে। ইয়াতে মই একো আপোনাৰ মাৰ্জিন লোৱা নাই। তাৰপিছত যিকেইটা মই লৈছোঁ এইকেইটা লোৱাকেইটাও খুব কম লৈছোঁ মই, মানে ওচৰৰ চিনাকি। চ' সিহঁতক কম দামতে দি দিয়ক। এইটোত চাওক মই 65 পাইছোঁ, এইটোত 44, এইটোত 56। তাৰপিছত আপোনাৰ এইবিলাকতো যিবিলাক আপোনাৰ ৰিভিউ দি আছে এইবিলাকত শ্ব' কৰা নাই এইবিলাক। ঠিক তেনেদৰে এনেদৰে মই ইনকাম কৰিছিলোঁ। ঠিক আছে, মই এতিয়া আৰ্নিঙৰ অপশ্যনটো দেখাই আছোঁ মোৰ। এয়া চাওক মোৰ আৰ্নিং 530 টকা। এইটো আপোনাৰ যিটো আপুনি অৰ্ডাৰ কৰিলে তাৰ আপোনাৰ এই টোটেল পেণ্ডিং, ইয়াত পেণ্ডিং হৈ থাকিব। তাৰপিছত যেতিয়া আপোনাৰ বস্তুটো কাষ্টমাৰজনে পাই যাব তাৰপিছত আপোনাৰ এইটো ইয়াত পৰা ইয়ালৈ আহি যাব। ইয়াত মোৰ জিৰ' হৈ আছে বৰ্তমান, মই কাৰো অৰ্ডাৰ কৰা নাই বৰ্তমান, কেইদিনমানৰ কাৰণে বন্ধ কৰি থৈ দিছোঁ বস্তুটো। তাৰপিছত ইয়াত আপোনাৰ যেতিয়া মিনিমাম 100 টকা হ'ব, 100 টকা যেতিয়া হ'ব মিনিমাম, তেতিয়া আপুনি এইটো উইথড্ৰ কৰিব পাৰিব। চাওক মই এইটো 530 টকা উইথড্ৰ কৰিছোঁ এতিয়ালৈ। 530 টকা মই পাইছোঁ প্ৰথমবাৰ। চাওক মই প্ৰথমবাৰ এইটো মোৰ 17/9/2021 191 টকা। তাৰপিছত 4/10/2021 107 টকা। চাওক এইখিনি মাত্ৰ এক মাহৰ হেৰিতে আপোনালোকে এনেদৰে যদি খুব ভালদৰে কাম কৰে নহয়, এটা খুব ভাল ইনকাম হয় আপোনালোকৰ ইয়াত। তাৰপিছতে ইয়াত আপোনাৰ ঠগ প্ৰবঞ্চক একো নাই, যিহেতু ফ্লিপকাৰ্টৰ এপ হয়, ডাঙৰ এটা কোম্পানীৰ এপ হয়। চ' আপোনালোকে পে'মেণ্টটো খাটাং পাব, আপোনালোকৰ প্ৰডাক্টৰ হেৰি নাথাকে। আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিলেও ইজিত খুব সহজতে ৰিটাৰ্ণ কৰিব পাৰে। মই তেনেকৈ ৰিটাৰ্ণো কৰি কিনে তাৰপিছত আপোনালোকে টকাবিলাক ইনকাম কৰিছোঁ। ঠিক আছে, এইটো একদম খুব আপোনাৰ ভাল এটা প্লেটফৰ্ম হয় আমাৰ ষ্টুডেণ্টখিনি বা ঘৰৰ এনে থকা সময়খিনি এনেকুৱা এটা এডভাৰটাইজ দি কিনে আপোনালোকে কাৰোবাৰ এজনৰ যদি অৰ্ডাৰ কৰে, আপুনি যদি 10-20 টকাকৈও পায়, তেতিয়াহ'লে দিনত যদি আপুনি 100 টকা এটা ইনকাম কৰে, আপুনি মাহত 3000 টকা খুব সহজতে ইনকাম কৰিব পাৰে। ঠিক আছে, চ' আপোনালোকক দেখাই দিলোঁ। এইটো মোৰ একেবাৰে নতুন চেনেল, প্ৰথম আৰম্ভ কৰিছোঁ। চ' আপোনালোকে যদিহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক, টেকনিকেল লাইনৰ ভিডিঅ'বিলাক চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। একেবাৰে নতুন, চ' আপোনালোকে সহায় সহযোগ কৰি যাব। ধন্যবাদ। ঠিক আছে।